কি আছে না পিঠাগুড়ি আবুৰো হুক দিছে Hello everyone, good morning. Welcome back my channel. TutumoniMaruti vlog. আজি ৰাতিপুৱা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা ইমান ৰাতিপুৱাও নহয় আৰু এতিয়া 10টা বাজিছে। গা পা ধুই আজৰি হ'লোঁ আৰু এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। আজি দিনটোনো বাৰু মই কি কৰিম। আজি আমাৰ ঘৰত পূজা আছে, তাকে পূজাৰ যোগাৰো কৰিব আছে, সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি বহুতো কাম আছে আৰু মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি মই আশা ৰাখিছোঁ দেই। আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু যদিহে মোৰ চেনেলত নতুনকৈ কোনোবা বন্ধু বান্ধৱী আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আজি আমাৰ ঘৰত পূজা আছে আৰু পূজাৰ বাচন বৰ্তন ধুওঁতে অলপ দেৰি হ'ল আৰু আজি আমাৰ ভাত খাওঁ দেৰি হ'বগৈ, সেইবাবে ভাবিলোঁ বেটালৈ কাপ নুডলছ ৰেডি কৰাই লওঁ। আৰু মই খুব কম পৰিমাণে চাহ খাওঁ, হ'লেও আজি যিহেতু ভাত খোৱা দেৰি হ'ব সেইবাবে ভাবিলোঁ চাহকে খাওঁ, সেইকাৰণে লাল চাহ যোগাৰ কৰি লৈছোঁ। চাহৰ লগতে খেজুৰ 3টামান আৰু বেকাৰী, যাতে এইকেইটা খাই মই এনাৰ্জি পাই আকৌ দিনটো কাম কৰি থাকিব পাৰোঁ ন, সেইবাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু মই আগলৈ দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। ভাত পানী খাই কামখিনি আজৰি কৰি এতিয়া আমি বজাৰলৈ ওলাইছোঁ। কিছুমান লাগতিয়াল বস্তু আনিবলগীয়া আছিলে, সেইখিনি আনিবলৈ যাওঁ। আৰু আপোনালোকক বাৰু সদায় একেখিনি ভিডিঅ'কে কিনো দেখাই থাকিম বাৰু বজাৰ কৰাৰ ভিডিঅ'। আপোনালোকেও ভিডিঅ'টো চাই আমনি পাব, সেইবাবে নেদেখুৱাওঁ। এয়া চাওকচোন, তামোল পাণ ধুনীয়াকৈ কাটি ৰেডি কৰি লৈছোঁ। আপোনালোকেনো বাৰু কোনে কোনে তামোল খাই ভাল পায় কমেণ্টত জনাব দেই। আৰু আজি আমাৰ কীৰ্তন পাৰ্টি, গান গোৱা কীৰ্তন পাৰ্টিসকলৰ কাৰণে ভাত পানী যোগাৰ কৰা হৈছে, সেইবাবে আমি এতিয়াৰ পৰা যোগাৰ কৰি লৈছোঁ। আৰু এয়া ভগৱানক প্ৰসাদ দিবৰ বাবে মানে ভোগ ৰেডি কৰিছোঁ আমি। এয়া পায়স, 1 কেজি চাউলৰ পায়স ৰেডি কৰি লৈছোঁ। এয়া পায়স বনোৱা ডেক্সিটো অলপ সৰু হ'ল বাৰু, হ'লেও এডজাষ্ট কৰি লৈছোঁ।
Kau mungkin tak kabung dong. আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু নতুন অহা বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। বাই, গুড নাইট।